Hey guys, welcome to my channel Assam Vlogs. আমি এতিয়া আছোঁ আমাৰ গাঁৱত আৰু এতিয়া মই ফলছি যাই আছোঁ আৰু মই বাইদেউ আপোনালোকক নদীটো দেখাই আছোঁ চাব। এইটো দেখিছেনে? এইটো নদী সিমান ভালকৈ বাৰু দেখাব নোৱাৰিলোঁ। এতিয়া মই ঘৰত যাই আছোঁ। ঘৰত যাই কিনে মই ওলাব লাগিব ৰ'ব, ফলছি যাম না, সেইকাৰণে ওলাব লাগিব। আৰু মই এইখিনিতে অলপ ৰেষ্ট দিছোঁ, আপোনালোকে চাই থাকিব। নি আছে বাৰু পচন্দ আহিব নাই, আৰু পচন্দ আহি পালে মই বাৰু দেখাম আপোনালোকক। মই এতিয়া দলঙত অলপ বহি লওঁ বৰ্তমান। একে পচন্দ পুলিচে মেলি মাতিছে আৰম্ভ হ'লে এই 40 কিলো প্ৰচেছন আৰু এই বহুত লম্বা প্ৰচেছন, কিন্তু বহুত দীঘল। বহুত জাতিৰ মানুহ আছে, ইয়াতে আছে, সাংস্কৃতিক আছে আৰু কিবা কিবি আছে আৰু দেখাইছোঁ বাৰু শেষ হ'ল। আৰু বহুত আহি আছে, এতিয়া প্ৰচেছন বহুত দূৰ পালেও সেই বেছি দেখিছেনে? থলীকেইটা গাহৰি আছে, তাতে বাহিৰত চলি আছে, প্ৰচেছন চলি থাকিব। আৰু মই এতিয়া আছোঁ ক'ত জানানে? টকটালিয়া। আৰু এই টকটালিয়াৰ পৰাই মই যাম এতিয়া শুৱালকুছি। এটা মজা ভিউ পইণ্টত ৰখিছিলোঁ, সেইকাৰণে এতিয়া ইয়াত ৰখিলোঁ। দেখিছেনে? বেহেৰ তাতে গ'লে বেহেৰ, সেইখন হৈছে হাজোৰ পাহাৰ। এনেকৈ যাওঁ আমি সেইফালেদি। যাব আৰু শুৱালকুছি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এই 4 বা 5 কিলোমিটাৰ, সেইখিনি হ'ব। সেইটো ৰাস্তা দিয়ে যাব পাৰি, কিন্তু সেইটো ৰাস্তা দি নাযাওঁ, আমি যাম সেইটো ৰাস্তা দি, এনেকৈ যাম। সেইটো ৰাস্তাতে গ'লেও ভাল ৰাস্তাই, এইটো মানে সিমান এটা ভাল নহয়। এই ৰাস্তাটো বাৰু ভাল কৰি আছে, এই জেচিবি লগা আছে, চাব লগা মই দেখাই আছোঁ। দেখিছেনে? ৰাস্তাটোৰ কাম কৰি আছে জেচিবিয়ে। মই এইফালে যাব লাগিব, সেইটো ৰাস্তাটো সেইটো যাব নোৱাৰে, যাব পাৰি, কিন্তু মই যোৱা নাই, মই গধূলি আহিলোঁ। আৰু মই বংকৰ পাৰ হ'লোঁ, কিন্তু বংকতে একো ভিডিঅ' বনোৱা নহ'ল। এতিয়া মই গৈ আছোঁ মেইন হাইৱেদি। এয়া পালোঁহে, এখন পাৰ্ক পালোঁ, সেইখন পাৰ্ক বস্ত্ৰ উদ্যান বুলি কয়। সেই গেট পালোঁ শুৱালকুছি। আৰু এই পাৰ্কখনত মই গৈ পাইছোঁ, আপুনি ভিডিঅ' বনাব যাম ৰ'ব পাৰ্কখনত। তাতে এয়া শুৱালকুছি গেট পালোঁ বৰ্তমান। সেইখন গেট বনাই আছে নতুনকৈ, এক চিষ্টেমতে হ'ব বাৰু। মই দেখাম পাৰিলে যাই আছোঁ। তো ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো এইখিনি আছিল। জয় অসম।